ইউপিঅ ৰাজেন্দ্ৰনাথ নাৰ্জাৰীয়ে আমাৰ লগত লাগি আছে। সেইকাৰণে আমি অতি সোনকালে ভূপেন পেগুৱে আমাক ইয়াত সহায় সহযোগ কৰিব লাগে বুলি আমি কৈছোঁ। এতিয়া ইউপিঅৰ আমাৰ ৰাজেন্দ্ৰনাথ সিয়ে আমাৰ লগত নাৰ্জাৰীয়ে লাগি আছে। গোটেই গাঁওখন গৰাখহনীয়াত গোটেই মানুহৰ ইলাই বিলাই হৈছে কাৰণে নিজে সি দুখ দেখি পেলাই নিজে আগত লাগি আছে। আমাক বহুত ভাল লাগিছে। আৰু ইয়াত আমাক ক'বলৈ গ'লে কোনো আজিলৈকে চাবলৈ অহা নাই, আজিলৈকে দেখাও নাই। নিজে সি দুখ দেখি পেলাই নিজেই আজি সি নিজেই বাঁহ কাটি বাঁহ কিনি আনি পেলাই ট্ৰেক্টৰৰ পৰা ভাড়া কৰি গোটেই ৰাইজক মাতি পেলাই কাৰোতো সময় নাই, কিছুমান আহিছে কিছুমান অহা নাই, নিজে দুখ দেখি পেলাই আজি সেইখিনি কৰি পেলাই হেৰি কৰিছে। সেইকাৰণে কৈছোঁ আমাক ভূপেন পেগু ছাৰে মানে কৈছোঁ আমি যেনেকৈ হ'ল আমাক এই কালি আজিৰ ভিতৰতে আমাক এইখিনি সহায় সহযোগ কৰি পেলাই আনি দিবহি লাগে বুলি কৈছোঁ। মানে এতিয়া বাৰিষা টাইম, সকলোৱে ৰাইজৰ কামতো ব্যস্ত হ'ব নোৱাৰে। এতিয়া খেতি পথাৰত সকলোৱে লাগি আছে। এইটো কাৰণে আমি কাকো জোৰ জবৰদস্তি নকৰাকৈ আমি যোনবিলাক নেকি মানুহবিলাকে সময় দিব পাৰে, এইখিনি মানুহবিলাকে আমি সকলোৱে কামত বৰ্তমান ব্যস্ত হৈ আছোঁ আৰু লাগিয়ে আছোঁ। এইটোৰ কাৰণে আমি অনুৰোধ কৰোঁ যে আমাৰ বিধায়ক ছাৰসকলক, MLA MP আৰু আমাৰ সাহিত্য পৰিষদৰ লিডাৰবিলাকক আৰু লগতে আমাৰ দল সংগঠন সকলোৰ মাজত আমাক সহায় সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই আমাৰ যিটো নেকি এতিয়া আমি বাঁহৰ প্ৰটেকশ্যন আমি এতিয়া কৰিছোঁ, ইয়াত আমাক যেন সহায় কৰে, ইমানে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।